ইতিমধ্যে সকলো কেডাৰক আত্মসমৰ্পণ কৰাবলৈ সমৰ্থ হৈছে আমাৰ ৰাজ্য চৰকাৰখনে। DNLA কেডাৰসকলৰ লগত যি যুদ্ধবিৰতি শান্তি চুক্তি ইতিমধ্যে হৈছে আৰু তেওঁলোকৰ লগত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিখিনি কৰণীয় ইতিমধ্যে চৰকাৰে কাম আৰম্ভ কৰিছে, মই ধন্যবাদ জনাইছোঁ। NLFB প্ৰায় 146 গৰাকী কেডাৰে আত্মসমৰ্পণ কৰি মূল সুঁতি লৈ অহাৰ কাৰণে মই ভাবোঁ ইতিমধ্যে অসমত শান্তি প্ৰতিষ্ঠাৰ যি মূল যাত্ৰা শক্তিশালী ৰূপত আগবাঢ়িছে। উপাধ্যক্ষ মহোদয়, আমি হয়তো ময়ো ভবা নাছিলোঁ, আমিও সামাজিক জীৱনত দীঘলীয়া সময় আমি জড়িত আছোঁ, কিন্তু অসমখনক এটা অসমৰ এটা জেনেৰেশ্যন কেনেকৈ ধ্বংস হ'বলৈ গৈ আছে এই কথা মাননীয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰখনে খুব গুৰুত্বকাৰে অনুভৱ কৰি ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে যি মহাযুদ্ধ ঘোষণা কৰিছিলে, এই ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণাত ইতিমধ্যে সফলো হৈছে। আৰু আমি দেখিছোঁ যে যি তথ্য আহিছে, এই তথ্যত আমি যি সময়ত আমি বা অসমৰ মানুহ এই ঠাণ্ডাত আমি লেপ লৈ বা ব্লেংকেট লৈ শুই আছোঁ, কিবা হিটাৰ লৈ শুই আছোঁ, সেই সময়ত অসম চৰকাৰৰ গৃহ বিভাগ, বিশেষকৈ পুলিচ বিভাগ বা আৰক্ষী বিভাগে তেওঁলোকে ঠাণ্ডাত এইবিলাক দমন কৰিবৰ কাৰণে, নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন চেকিং ব্যৱস্থা কাৰ্যকৰী কৰি আছিলে, যাৰ কাৰণে যোৱা 9টা মাহত 2363টা